এই মুহূৰ্তত ৰিপাব্লিক নিউজৰ দৰ্শকসকলক দিবলৈ ওলাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ওদালগুৰি জিলাৰ কলাই গাঁৱত সংঘটিত হৈছে এক বিহৰণকাৰী ঘটনা। বাইকসহ এজন যুৱক নৈৰ বাঢ়নি পানীত উটি যায়। যুৱকজন বাইকেৰে সাঁকো পাৰ হ'ব খোজোতে সংঘটিত হয় এই ঘটনা। উল্লেখযোগ্য যে যুৱকজন সাঁকোৰে পাৰ হৈ থাকোঁতেই ভৰি পিছল খাই নৈৰ পানীত পৰি যায়। অৱশেষত যুৱকজনক স্থানীয় লোকসকলে উদ্ধাৰ কৰে।